কামনা পূর্ব করি কৃষ্ণ হেল্ল' নমস্কাৰ মাই ইউটিউব চেনেল নিটু ব্লগছ। আজি অলপ বেলেগ ধৰণৰ ভিডিঅ'টো হ'বলৈ গৈ আছে। মানে আজি আমাৰ নামঘৰত গোঁসাই আহিব। তো গোঁসাই মানে মই ইমান ভালকৈ এইবোৰ নাজানো বাৰু। মানে আজি কি হয় সকলোবোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। এণ্ড বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বৰ্তমান আমি নামঘৰ পালোহি আৰু অলপ দেৰি পিছত গোঁসাই আহি পাবহি। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আজি আমাৰ গাঁৱত নামঘৰত আসন নতুনকৈ বহোৱা হ'ব আৰু বৰ্তমান আসনখন আহি পাইছেহি। বৰ্তমান গোঁসাই আহি পাইছেহি। গাড়ীৰ পৰা নামিছে আৰু কিবা কিবি নিয়ম নীতি কৰিছে। ভগৱন্তৰ চৰণত কৃপাৰ সাগৰ দেৱী নন্দন পুৰী মনৰ কাম ভকতৰ সংসদান সৰ্বপৰাধ ভজন কৰক কৰ্মৰ সম্পূৰ্ণ ফলভাগী কৰি মহাপ্ৰভুৰ কৃপা।
ইচ্ছা কৰি পূৰণ ভাল আমাক সেয়া ধৰা নাই ভগৱন্তৰ চৰণত আজি মৰাণ নলবাৰী ভূগোলনী অঞ্চলৰ এই নামঘৰৰ ছত্ৰছায়াত থকা সমস্ত সেউকী বৃন্দই এভাগী সেৱা অৰ্পণা কৰিছে বোলে নমো নমো নাৰায়ণ প্ৰসন্ন হৰিত হৰি হৰিকো মায়াক নিৰ্যান আপোনাৰ মহিমা ব্যক্ত কৰি দেও কৰা পৰিত্ৰাণ আতুৰ ভৈত হৰি বিষয় বিকল কৰি উদ্ধাৰ প্ৰভু চৰণ কমল তেৰা সমস্ত যি কামনা কৰি সেৱা জনাইছে এবাৰ সম্পূৰ্ণ হলৈ কৰক গৃহ মধ্যে থকা দুখ দুৰ্বাসনা ভগৱানকে কৃপা কৰক আৰু সেই আগন্তুক ৰামস্তৰ বালক শুনা কিনি যদি কোনোবা দুখা দুখ আছিলে সৰস্বতী মাটি সন্থাগত হওক পেটী মাটি সৰবদাই কৰি আনন্দ সাগৰত ঠাই দিয়ক আৰু যিসকলে ৰাজকাৰ্যত আছে তেৰা সমস্ত ৰাজকাৰ্যৰ উন্নতি বিধান কৰক আৰু এই নৱবৰ্ষতো যদি কোনোবা খিনি গ্ৰহ দুখ কাল দুখ দৈৱ দুখ বৰ্ষৰ চক্ৰ ইত্যাদি দুখৰ পৰা ভগৱানকে কৃপা কৰক যি যেনেকৈ বাঞ্ছা কৰি সেৱা ধৰিছে সেৱাৰ সম্পূৰ্ণ ফলভাগী কৰক আইফৰ মধ্যে বিঘিনি শূন্য কৰি মহাপ্ৰভুৱে যেনে কৃপা মিলাব হৰি